বন্ধুসকল, আজি আমি আপোনালোকক দেখাম যে ধনিয়াৰে মুৰ্গীৰ মাংস ব্ৰইলাৰ কেনেকৈ বনাব পাৰি। তাৰ কাৰণে আপোনাক কি কি সামগ্ৰী লাগিব মই প্ৰথমতে দেখাই দিছোঁ। নহৰু, মই দুটা সৰু নহৰু লৈছোঁ, 4টা পিঁয়াজ, জলকীয়া, আদা 1 ইঞ্চি, অকণমান জালুক, শুকান জলকীয়া, ইলাচি 6টা লৈছোঁ মই, আপুনি বেছি দিব পাৰে, তেজপাত, ধনিয়া, জিৰা আৰু লং, আৰু লগত আছে আপোনাৰ ডালচিনি। এইখিনি বস্তু যিখিনি আছে ধনিয়া, জিৰা, লং, ডালচিনি, জালুক আৰু ইলাচি, এইখিনি আপোনাৰ মই আগতে এটা শুকান কেৰাহীত অকণমান ৰোষ্ট কৰি ল'ম। তেতিয়ালৈকে ৰোষ্ট কৰিম যেতিয়ালৈকে ইয়াৰ পৰা অকণ স্মেল আহি নাযায়। যেতিয়া স্মেল আহিব তেতিয়া আমি এইখিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হৈ পেলাই খুন্দনিত খুন্দি ল'ম, বা আপুনি মিক্সিতো খুন্দি ল'ব পাৰে। আৰু লগত আমি দিম ইয়াত টমেটো পিউৰি আৰু এইখিনি ধনিয়া 100 গ্ৰাম আছে। ইয়াত মাংস আছে মোৰ 3 পোৱা। আপুনি যিখিনি লয় সেই হিচাপে মছলাখিনি দি দিব। বলক এতিয়া মই ফাৰ্ষ্ট টাইম আপোনাৰ এইখিনি মছলা ধনিয়া, এইখিনি যিখিনি ধনিয়া, জালুক, ইলাচি, ডালচিনি, জিৰা, লং, এইখিনি মই এতিয়া ফাৰ্ষ্ট টাইম ৰোষ্ট কৰি ল'ম। আমি এতিয়া যিখিনি আপোনাৰ মছলা দেখাইছিলোঁ, লং, ডালচিনি, ইলাচি, এই গোটেইখিনি মছলা মই সেকি পেলাই খুন্দনিত খুন্দি লৈছোঁ। লগতে আদা নহৰু দিছোঁ, আৰু পিঁয়াজখিনি মই ক্ৰাছাৰ মেচিনত ক্ৰাছ কৰি লৈছোঁ। আপোনাৰ যদি ক্ৰাছাৰ মেচিন নাই, আপুনি ৰুকনি যি আছে ৰুকনিত আপুনি ৰুকি ল'ব পাৰে। জালাকেইটা ফালি লৈছোঁ। এতিয়া মই কেৰাহীত দুটা শুকান জলকীয়া দিম, 3টা দিলোঁ, জিৰা দিলোঁ, এই তেজপাত দিলোঁ। এইখিনি দি পেলাই মই এতিয়া ইয়াত মই এতিয়া হালধি দিছোঁ, অকণমান জলকীয়া গুড়ি দিম, জলকীয়াটো কাশ্মীৰী মিৰ্চ দিম মই, ইয়াতে মই এতিয়া মাংসখিনি দিম। এতিয়া মই ফাৰ্ষ্ট টাইম এইখিনি একদম ভালদৰে ফ্ৰাই কৰি ল'ম। ভালদৰে মই অকণমান ফ্ৰাই কৰি এইখিনি নমাই ল'ম। এতিয়া এই মাংসখিনি মই ফ্ৰাই কৰি আছোঁ। অকণমান ফ্ৰাই হ'লে এইখিনি মই নমাই থ'ম। আমি এই মাংসখিনি ফ্ৰাই কৰি এনেকৈ নমাই লৈছোঁ। এতিয়া মই কেৰাহীত পিঁয়াজ দিম। এতিয়া মই পিঁয়াজ দি আছোঁ। পিঁয়াজখিনি এতিয়া মই ভালদৰে ফ্ৰাই কৰি ল'ম। সম্পূৰ্ণ ফ্ৰাই কৰা আপোনালোক নেদেখাওঁ, নহ'লে ভিডিঅ'টো বহুত লম্বা হৈ যাব। এইখিনি স্কিপ কৰি দিছোঁ। এতিয়া মই ইয়াত নহৰুখিনি দি দিছোঁ। এইখিনি খুন্দনিত মই খুন্দি লৈছিলোঁ। এইখিনি এতিয়া ভালদৰে ফ্ৰাই কৰিম। আমাৰ মছলাখিনি মোটামুটি ফ্ৰাই হৈ গৈছে। এতিয়া ইয়াত মই টমেটো পিউৰিখিনি এড কৰি দিম। এই বিলাহীখিনি দিয়াৰ পিছত মোটামুটি এইখিনি ফ্ৰাই হৈ গৈছে। এতিয়া ইয়াত মই মাংসখিনি দি দিম। মাংসখিনি এতিয়া মই ভালদৰে ফ্ৰাই কৰিম। ইয়াৰ লগত মই এতিয়া অকণমান আমি যিখিনি মছলা গুড়া কৰিছিলোঁ, এইখিনি মছলা ইয়াৰে অকণমান 3/4 অংশ ইয়াত দি দিম।
বাকীখিনি আমি লাষ্টত ইউজ কৰিম। মাংসটো যাতে ভালদৰে ফ্ৰাই হয় তাক লক্ষ্য কৰিব। এতিয়া ইয়াত মই সোৱাদ অনুযায়ী যোনে যিমান নিমখ খায় সেই হিচাপত দি দিব। মই ইয়াত মোটামুটি 1.5 চামুচ নিমখ দিছোঁ। এইখিনি এতিয়া আমি ভালদৰে মিক্স কৰি ল'ম। আমাৰ মাংসখিনি এতিয়া সম্পূৰ্ণৰূপে ফ্ৰাই হৈ গৈছে। এতিয়া ইয়াত মই পানী দিম। পানীটো আপোনাৰ গৰম পানী ব্যৱহাৰ কৰিব, তেতিয়া মাংসটো সোৱাদ হয়। এতিয়া মই মাংসখিনি সিজিবলৈ দিম। বেছি সময় নালাগে, আৰু 5 মিনিটমান ইয়াত দিলে এইখিনি ধুনীয়াকৈ সিজি যাব। আমাৰ মাংসখিনি এতিয়া সিজি গৈছে। এতিয়া ইয়াত মই ধনিয়াখিনি দি দিম। এইখিনি ধনিয়াখিনি দি দিম। এতিয়া আমি একদম লাষ্টত এই যিখিনি মছলা গুড়ি কৰিছিলোঁ সেইখিনি ইয়াত দি দিম। লগত আমি এই কেঁচা জলকীয়াখিনি দি দিম। দি পেলাই অকণমান লৰাই পেলাই এইখিনি নমাই থ'ম। মছলাখিনি দিয়াৰ পিছত বেছি সময় জুই থাকিব নালাগে, নমাই পেলাই ঢাকনি দি থৈ দিলে হ'ল। এয়া আমাৰ ধনিয়া চিকেন ৰেডি হৈ গৈছে। আপোনালোকে খাই চাব, খাই পেলাই মোক কমেণ্টত লিখিব কেনেকুৱা লাগিলে। বন্ধুসকল, যদি আপোনাৰ মোৰ চেনেল নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মাংসখন কেনেকুৱা বনাই পেলাই খাই কেনেকুৱা লাগে কমেণ্টত লিখিব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আকৌ এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহিম মই। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব। কাষত যিটো বেল আইকন থাকে সেইটো প্ৰেছ কৰি দিব, যাতে আমি নতুন ভিডিঅ' যেতিয়া লৈ আহোঁ আপোনালোকে ইনফৰ্মেশ্যন পাই থাকে। এতিয়ালৈকে এইখিনিয়ে। নমস্কাৰ।